নিশ্চিতভাৱে BTCৰ জনগণে NDAৰ প্ৰতি যি এক ব্যাপক জনাদেশ দিলে তাৰ বাবে BTCবাসী পৰম শ্ৰদ্ধেয় ভোটাৰ ৰাইজলৈ আমি NDAৰ পক্ষৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে যি আশাৰে BTCবাসীয়ে NDA চৰকাৰ প্ৰতিষ্ঠা কৰাত সহযোগ কৰিলে সেই আশা আকাংক্ষাসমূহ আমি আগন্তুক 5 বছৰত পৰ্যায়ক্ৰমে প্ৰাথমিকতাৰ আধাৰত সমাধান কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত BTCবাসীৰ যি দীৰ্ঘদিনীয়া কিছু দাবী আছে, কিছু তেওঁলোকৰ আশা আছে, এইখিনি আমি পূৰণ কৰাৰ বাবে BTCৰ আমাৰ আটাইগৰাকী নিৰ্বাচিত বিধায়ক সাংসদ আমি টিম হিচাপে BTC প্ৰশাসন আমি ট্ৰিপল ইঞ্জিনৰ চৰকাৰে একেলগে আমি আগবাঢ়িম আৰু নিশ্চিতভাৱে ওদালগুৰি জিলাখন যিহেতু BTCৰ অন্যতম এখন জিলা, গতিকে ওদালগুৰি জিলাৰ বিভিন্ন বিকাশমুখী কাৰ্যসূচী আমি আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা কৰিছোঁ। কিছু সপোনো আছে। এখন মেডিকেল কলেজ আমি ওদালগুৰিত প্ৰতিষ্ঠা কৰিব লাগে। তাৰ লগে লগে ইয়াৰ যি বান গৰাখহনীয়াৰ সমস্যা আছে, সেই সমস্যাখিনিৰো আমি পৰ্যায়ক্ৰমে সমাধান কৰিব লাগে। ৰাস্তা ঘাটৰ কথা আছে। আমাৰ বহু যুৱক যুৱতী কৰ্মসংস্থাপনহীন হৈ আছে। ইয়াত কৃষিৰ বহুত এটা সুযোগ সম্ভাৱনা আছে। গতিকে এনেধৰণৰ যিবিলাক বিষয় আছে, এই বিষয়বিলাক আমি আগন্তুক দিনত টিম NDA হিচাপে আমি আগবঢ়াই লৈ যাম। আচলতে সামূহিক নেতৃত্ব মই বা কোনো ব্যক্তিগত আমি দলৰ যি পৰম্পৰা, এই পৰম্পৰা অনুসৰি আমি কালেক্টিভলি সামূহিকভাৱে নিৰ্বাচন খেলিছোঁ। নিশ্চিতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাম আমি সন্মুখত প্ৰথম স্থানত ৰাখিবই লাগিব। তাৰপিছত আমাৰ BPF দলৰ সভাপতি আগ্ৰামা মহিলাই ডাঙৰীয়া, অগপ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, আমাৰ ৰাভা হাছুং যৌথ সংগ্ৰামী মঞ্চৰ সভাপতি টংকেশ্বৰ ৰাভা ডাঙৰীয়া, সন্মিলিত গণশক্তি অসমৰ আমাৰ সভাপতি পৰমানন্দ সাৰেংগীয়া ডাঙৰীয়া, তামাম আমাৰ জ্যেষ্ঠ নেতৃত্ব আৰু বুথৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ যি কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষীয়ে আমাক যি গভীৰ আশা আৰু বিশ্বাসেৰে ইমান ব্যাপক জনাদেশ দিছে, নিশ্চিতভাৱে জনাদেশক আমি সন্মান কৰিম আৰু বিনয়ীভাৱে ৰাইজৰ লগত থাকি সেৱা আগবঢ়াবৰ কাৰণে আমি পুনৰ এবাৰ সংকল্প গ্ৰহণ কৰিছোঁ। নগাঁও উপনিৰ্বাচনৰ বিষয় বা ডেটটো নিৰ্বাচন আয়োগে ঠিক কৰিব। তথাপিও আমি এইবাৰ খুব জিকাৰ বাবে নগাঁও উপনিৰ্বাচন, নগাঁও লোকসভাৰ নিৰ্বাচন জিকাৰ বাবে আমি ইতিমধ্যে পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত এখন 12জনীয়া সমিতি আমি গঠন কৰিছোঁ। তেওঁলোকে ইয়াৰ বিভিন্ন দিশ চোৱা চিতা কৰিব আৰু আমি এবাৰ ইতিমধ্যে তেওঁলোকৰ লগত কথা বতৰা পাতিছোঁ। অতি সোনকালে আমাৰ শপত গ্ৰহণ ইত্যাদি যিবিলাক কাম আছে, অসম বিধানসভাৰ অধিৱেশনো আছে 21 পৰা 26 তাৰিখলৈকে। তাৰপিছত আমি পৰিকল্পিতভাৱে আৰু কেইবাটাও নিৰ্বাচন আছে, সেইবিলাকৰ কথা পাতিব লাগিব। মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে, তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে, শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনো ডিউ হৈ আছে, সেইটো কৰিব লাগিব। তাৰপিছত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন, আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে। এনেকুৱা কেইবাটাও নিৰ্বাচন আছে, যিবিলাক নিৰ্বাচন আমি হয়তো এবছৰৰ ভিতৰত আমি অনুষ্ঠিত কৰিব লাগিব আৰু তাৰ কাৰণে আমি সাজু হ'ব লাগিব। এইটো তেওঁলোকৰ বিষয়। আমিতো ইয়াৰ আগত যিখিনি মই শুনিছিলোঁ 1/6 অফ দি টোটেল ষ্ট্ৰেংথ লাগে, এতিয়া আকৌ শুনিছোঁ 1/10 লাগে বুলি। 1/10 হ'লে বিৰোধী দলৰ সভা মানে দলপতিৰ মৰ্যাদা কোনোবা হয়তো পাব। যদি সেইটোৱে হয় 1/10, সেইটো তেওঁলোকৰ কথা। এতিয়াতো আৰু কংগ্ৰেছ দলটো আৰু মেজৰিটি হৈ থকা নাই। কংগ্ৰেছ দলটোতো মই আগতেও কৈছিলোঁ, নিৰ্বাচনৰ পূৰ্বেও কৈছিলোঁ, নিৰ্দিষ্ট সংখ্যক এলেকাত তেওঁলোকৰ সাংগঠনিক শক্তি বা নিৰ্বাচনী ফলাফল লাভ কৰিব। আৰু সেইটোৱে হৈছে। খিলঞ্জীয়া মানুহে কংগ্ৰেছক বৰ্জন কৰিছে, বিৰোধীক বৰ্জন কৰিছে, এক্সেপ্ট এটা বা দুটা চিট বাদ দি। সেইও ভোট বিভাজনৰ কাৰণে শিৱসাগৰ আমি হাৰিলোঁ,
ভোট বিভাজনৰ কাৰণে অৱশ্যে হাৰিলোঁ গতিকে এনেকুৱা ধৰণৰ দুই এটা দিশ আহিছে এই দুই এটা দিশ অপবাদ ক'ব গ'লে বাকীখিনিতো আৰু খিলঞ্জীয়া মানুহে একেবাৰে স্বতঃস্ফূৰ্তভাৱে হৃদয়ৰ পৰা মূৰৰ চুলি ছিঙি NDAক আশীৰ্বাদ কৰিছে তেওঁলোকে চেঞ্জ কৰি ল'লে ভাল তেতিয়াহ'লে তেওঁলোকৰ আৰু ভোট বেংকত কাৰণ আৰু বেলেগে নহ'লে মানে দখল কৰিবৰ কাৰণে আগবাঢ়ি আহিব পাৰে গতিকে তেওঁলোকে নামটো চেঞ্জ কৰি ল'লে ভাল মইতো আগতে কৈছোঁ APCC M চাওক এতিয়া আমি কোন আহিব কোন যাব এইবিলাক কথালৈ মাথা মৰা নাই নগাঁৱত যোনে প্ৰাৰ্থী নহওক আমি তেওঁক জিকাবৰ কাৰণে আমি সম্পূৰ্ণ সাংগঠনিক যিটো তৎপৰতা লাগে ইয়াৰ যি প্ৰস্তুতি লাগে সেই প্ৰস্তুতিখিনি আমি কৰিম এতিয়া চাওক যদি সনাতনী কোনোবা ব্যক্তি আহিব বিচাৰে আই অসমীৰ কাৰণে মা ভাৰতীৰ কাৰণে কাম কৰিবৰ কাৰণে জনতাৰ সেৱা কৰিবৰ কাৰণে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি সনাতনী শক্তিৰ কাৰণে দুৱাৰ খোলা থাকিব এটা সাহিত্য সভাৰ সভাপতিৰ কি প্ৰসংগত কৈছে মই অৱগত নহয় মন্ত্ৰীসভাটো এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যিহেতু তেওঁৰ অধীনৰ বিবেচনাৰ বিষয় মই ভাবোঁ যে 26 তাৰিখলৈকে বিধানসভাৰ অধিৱেশন হ'ব UCCও আহিব 25-26ত আৰু তাৰপিছত আহিব মানে অহাৰ সম্ভাৱনা আমি দেখিছোঁ আৰু তাৰপিছতে হয়তো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কামটো সোনকালেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগবঢ়াই লৈ যাব